और ये हमारे है नई नबीली ट्विस्टर और आज मूल जब सीमांत भाई तो तक फोन कर दिও दिस इज नेक्सा मार्केट बहुत नतुन नतुन गाड़ी लॉन्च হৈছে বালিনো আইছে টপ মডেল আৰু আৰ্টিকা আই আছে ন আৰ্টিকা আই আছে বৰ্তমান আৰু টপ টপ কি আছে বৰ্তমান এস ক্ৰছ আছে এক্সেল 6 বৰ্তমান ডিসপ্লেস আছে আচ্ছা এটা ইখন আছে এস ক্ৰছ আমাৰ আৰু আমি শোরুমত অলপ ওপৰত বঢ়িয়াকে যাম যাই কিনে নতুন বালিনো জেটাখন ওপৰত যাই কিনে ভালকে এটা ৰিভিউ এটা দিম মানে কি নতুন নতুন ফিচাৰ্স আহিছে কি গোটেইখিনি বস্তু ভালকে বুজাই দিম আৰু ইয়াতে ভালেখিনি গাড়ী আছে কিন্তু এইবিলাক গাড়ী এটা দেখাব মানে ইমান মানে ভালে দেখা নাই কাৰণ গাড়ীবিলাক ধুলা চুলা পৰি লেতেৰা হৈছে ইমান এটা চাফাই দেখা নাই অদাচাৰ গাড়ী আছে অদাচাৰ সময় আছে গতিকে ওপৰত যাম ভালকে দেখাম ধুনীয়া ধুনীয়া ফিচাৰ্ছ আছে অদাচাৰ ফিচাৰ্ছ আছে বেলিনত আজিকালি গাড়ী মটৰ কিনিব লাগিলে 1 মাহ 2 মাহ লাগি যায় ন এতিয়া এইখনত কিমান মান লাগিব যদি এতিয়া পৰা বুকিং কৰা কালাৰ ডিফাৰেন্সৰ ওপৰত কথা কিছুমানক নেক্সা ব্লু লাগে কিছুমানক গ্ৰে লাগে কিছুমানক হোৱাইট লাগে তো কিছুমান ক্ষেত্ৰত কালাৰৰ ওপৰতো আছে এতিয়া যদি মই সুধো মোক বগাখন লাগে সেইটো হোৱাইটতো আপোনাৰ এতিয়া কেতিয়াবা পোৱা যায় কেতিয়াবা ট্ৰানজিটত কোনটো কালাৰ একদম সৰকে ডিমাণ্ড দিছি সিলভাৰ হোৱাইট গ্ৰে ভিডিঅ'টো মই ইয়াতে আৰম্ভ কৰিছোঁ আপোনালোকে চাইছে গৰম পানী ব্লগছ মই ভালকৈ বহি লওক আৰু সেইকাৰণে চাই ল'ব আপোনালোকে যদি বালিনো বা টপ মানে এনেকুৱা টপ মডেল নেক্সাৰ গাড়ী বিচাৰে আৰু ইয়াতে আহিব লাগিব আৰু মুন্নাক কণ্টেক্ট কৰিব লাগিব তেতিয়া আপোনালোকৰ বেছি ভাল হ'ব যদি মানে অলপ যদি গাড়ী মটৰ লোৱা যদি আইডিয়া কম আছে বা মানে কোনো চিনাকি নাই যে এনেকুৱা ভাল দিয়া যে কোনখন গাড়ী ল'লে ভাল হ'ব কেনেকুৱা কৰিলে ভাল হ'ব দাম চাম অলপমান কনফিউজন থাকে ন বহুতে ধৰক গাড়ী প্ৰথমবাৰ লয় তো বহুত কথাত কিয় ঠগ খাই যায় গতিকে যাতে আপোনালোকৰ এনেকুৱা নহয় যাতে ঠগ খাব লগা নহয় তাৰ কাৰণে মই আপোনালোকক এটা ভাল মানুহজন চিনাকি কৰি দিছোঁ যাতে আপোনালোকে যিখিনি আপোনাৰ প্ৰব্লেম নাই ভালকৈ ডিছকাছ কৰিব পাৰে ডিছকাছ কৰাৰ পিছত আপোনাৰ কিবা এটা কামত আহে আপোনাৰ কামত আহিলে মোৰ ভাল লাগিব কাৰণ আপুনি হৈছে মোৰ গৰম পানী ব্লগৰ ফেমিলি গতিকে আমাৰ গাড়ীখন ইয়াতে এতিয়া আহি গৈছে আৰু এইখন জেটা মডেল হয় বেলিনোৰ গ্ৰে কালাৰত আছে আৰু গাড়ীখন বঢ়িয়াকৈ ইয়াতে পাৰ্কিঙত লগাই দিছে আমি ভালকৈ ডিটেইলছখিনি ল'ব লাগিব কি আছে আৰু গোটেইখিনি ফিচাৰ্ছ কভাৰ কৰি আছোঁ দেখাই আছে আপোনালোকক ভালকৈ চাই দেখিব শেষলৈকে এইটো চাই লওক এটা ক্ল'জ লুক এটা মুন্না মোৰ লগৰে হয় একদম সৰুৰ পৰা আমি একেলগে ডাঙৰ হোৱা আৰু মানে কি হ'ল এতিয়া বৰ্তমান গাড়ী এখন যোৱাৰ উঠি আছে ন গাড়ী ফ'ৰ হুইলাৰৰ বাইকাৰ হৈ আমি লগতে গাড়ীটো এটা যোৱাৰ আছে গতিকে মানে কি হয় গাড়ীৰ প্ৰতি এটা ইণ্টাৰেষ্ট এটা লাহে আহি আছে চবেই গাড়ী কিনি আছে এতিয়া মই নকওঁ যে গাড়ী ল'ম কিবা কথা এইবিলাক একো মই এতিয়া নকওঁ এটা প্লেনিং চলি আছে গতিকে আজি গাড়ী চাব ওলাই আহিলোঁ আৰু আহোঁতে মানে কি হৈছে মই একদম জেনুইনলি কৈছোঁ মোৰ কোনো এনেকুৱা মানে বিশ্বাসী মানুহ নাই যে মই ক'ব পাৰোঁ ভাই গাড়ী এখন লাগে চাই দি কি কথা আৰু এতিয়া ইয়াৰ কৰা নাই বোলো 1 বছৰ ওপৰত হৈ গৈছে ভালেখিনি এক্সপিৰিয়েঞ্চ হৈ গৈছে গতিকে মই তাক লগ কৰিছোঁ আৰু আজি মইতো বাৰু অলপ চলপ মানে চাইছোঁৱে গাড়ীখনৰ বিষয়ে কিন্তু তাৰ মুখেৰে মানে মই আজি অলপমান চাই লওঁ কেনেকুৱা গাড়ীখন কি কথা অলপ বুজাই দিব আগত যিখন বালিনো আছিল তাৰ পৰা এইখন কি ডিফাৰেঞ্চ মানে এইখনত বৰ্তমান ডিফাৰেঞ্চ আহে আপোনাৰ আগৰ বিলিখনত বাছ দুটা এয়াৰবেগ আছিল এইখনত 6টা এয়াৰবেগ দিয়া গৈছিল আগৰ চিগমা মডেলৰ পৰা আলফা মডেলত আপোনাৰ স্ক্ৰীন টাচ আহিছিল স্মাৰ্ট প্লে ষ্টুডিঅ' বাট বৰ্তমান আপোনাৰ ডেল্টা মডেলৰ পৰা স্মাৰ্ট প্লে ষ্টুডিঅ' ষ্টাৰ্টিং হৈ গৈছে ডেল্টা মডেলত আপোনাৰ 7 ইঞ্চৰ ডিছপ্লে পাই যায় আৰু আলফা মডেলত 9 ইঞ্চৰ ডিছপ্লে আহি যায় অ'কে বৰ্তমান আৰু প্ৰত্যেক আপোনাৰ বেলিনো চিগমাৰ পৰা আলফালৈকে 4টা ভেৰিয়েণ্টতে 6টা এয়াৰবেগ বেলিনোখনত আপোনাৰ 7 ইঞ্চৰ ডিছপ্লে থাকিব জেটা মডেলত 7 ইঞ্চৰ ডিছপ্লে চিগমাৰ পৰা ডেল্টা এণ্ড জেটাত 7 ইঞ্চ ডিছপ্লে এণ্ড আলফাত 9 ইঞ্চৰ ডিছপ্লে থাকে ডেল্টা এণ্ড জেটাত আৰু আলফাত অট'মেটিক এচি কেবিন এচি অট'মেটিক হয় গোটেইকেইটাতে ইয়াতে আপোনাৰ এয়াৰবেগ চিটৰ পিছত এয়াৰবেগ এইখিনিত ইয়াতে এয়াৰবেগ থাকে এটা আৰু এইখিনিত এয়াৰবেগ থাকে দুটা টোটেল 6টা নিউ বেলিনোখনত আপোনাৰ হেণ্ড ৰেষ্ট আহি যায় এইখন বাৰু মেনুৱেল হয় এটা অট'মেটিক থাকে অট'মেটিক এটা থাকে ইয়াৰে আপোনাৰ অট'মেটিক চিগমা মডেল বাদ দি ডেল্টা জেটা এণ্ড আলফাত আহে উইথ আপোনাৰ 4 পাৱাৰ উইণ্ড' উইথ ইয়াতে আপোনাৰ লেডাৰ ফিনিছ দিয়া আছে আৰু চিট ফেব্ৰিক
উইথ ড'ৰ চেঞ্চৰ থাকিব আপোনাৰ। তাৰে পিছত অট'মেটিক ইঞ্জিন অফ অন যেতিয়া হেভি ট্ৰেফিক বা জামত যেতিয়া গাড়ীখন ফাঁচে তেতিয়া আপুনি ক্লাছ এৰাৰ লগে লগে গাড়ীখন অট'মেটিকলি ষ্টাৰ্ট হৈ যায়। ড্ৰিভিনত মাইলেজ বেছিকৈ পায়। বৰ্তমান এখন আপোনাৰ মাইলেজ দি আছে 22.42 চামথিং। ফিচাৰ্ছ ক'ব গ'লে আপোনাৰ মিটাৰ ডিজিটেল মিটাৰ লুক ধুনীয়া দি দিছে ইয়াৰে। তো ভাই আমাৰ যিখন আলফা মডেল আছে এইখনত মানে 360 কেমেৰা আহে ন? তো এইখনত কি আছে ফিচাৰ্ছ? ৰিয়াৰ কেমেৰা নেকি অকল এইখনত ৰিয়াৰ কেমেৰা আহে। আপোনাৰ মিৰৰত, ফ্ৰণ্টত, ৰিয়াৰত টোটেল 360 ভিউ 4টা কেমেৰা থাকে, যিটো আপোনাৰ 9 ইঞ্চৰ স্ক্ৰীণত দেখা পায়, যিটো আলফা মডেলত দেখা পোৱা যায়। বাছ আলফাৰ অকণ প্ৰাইচ বেছি হৈ যায়, জেটাটোৰ প্ৰাইচ অলপ ডাউন থাকে। এইটো সঁচা এটা ধুনীয়া লুক আহি আছে। এইটো ফুৱেল এণ্ড হিট মিটাৰ। অ'কে, ধুনীয়া লুক এটা দি আছে ভিতৰত বহি কিনে। সঁচাকৈ এটা মানে অটো ইঞ্জিন অফ আছে, প্লাছ এটা মানে লাক্সাৰী ফিল এটা লৈ আছে বাৰ্লিনত বহি কিনে। আৰু পিছফালে এচি আছে গাড়ীখনত, এচিটো মই দেখাই দিছোঁ। তো এইটো দেখাবৰ কাৰণে মই পিছফালে যাব লাগিব, পিছফালে যাওঁ। আৰু USB অ'কে, ইয়াতে USB আছে আৰু 12 ভোল্ট পাৱাৰ আউটপুট আছে। তো এইটো চাই লওক, আপোনাৰ ইয়াতে এইটো ৰেয়াৰৰ কাৰণে এচি দিয়া হৈছে, যাতে এচি উইথ USB পইণ্ট আছে, যাতে পিছফালে বহি এতিয়া ধৰক মই এটা ইউটিউবাৰ আৰু এইখন গাড়ী মই লৈছোঁ, এডিটিং কৰি আছোঁ, চাৰ্জ শেষ হৈ গৈছে, লগাই দিম আৰু কণ্টিনিউ চাৰ্জ দি গৈ থাকিম, ব্লগিং কৰিম, এডিটিং কৰিম। আৰু এইটো চাই লওক পিছফালে মই এতিয়া বহি আছোঁ ন, মোৰ এতিয়া হাইট নাই, মোৰ 6 ফুটৰ কাষে হ'ব আৰু পূৰা ভৰি মেলি দিছোঁ আৰামছে। তথাপিও ইয়াতে আমাৰ এক হাততকৈ ওপৰত এনেকৈ জেগা ৰৈ গৈছে। আপোনাৰ টিকেট হোল্ডাৰ উইথ মিৰৰ। আলফা মডেলত আপোনাৰ টিকেট হোল্ডাৰ উইথ মিৰৰ থাকে, কিন্তু জেটা বা ডেল্টা মডেলত ইয়াতে মিৰৰ নাথাকে। মানে কি ড্ৰাইভাৰটো মানে কি আলফা গাড়ী চলালে কেৱল কি মুখখন চাফা কৰিব লাগে নেকি? তেনেকুৱা কথা নহয়। এতিয়া মাৰুতিটো যি ফিচাৰ দিছে, এতিয়া মোৰ মানে যিটো দেখা গৈছে আৰু মানে কি অকল মানে আলফা যোনে চলা সিয়ে মানে কি হেণ্ডচাম হ'ব পাৰে, আমি কি হেণ্ডচাম নহয় নেকি? আমি জেল্টা ল'লেও আমি এটা আইনা লগাই ল'ম ভাই, না কি কয়? আইনাখন কিনি ল'ম 20 টাকাৰ, আমি লগাই দিম, কি মেল আছে, আঠা ফেব্ৰিকত মাৰি কিনে, না কি কয় ভাই? একো শুনা নাই। পাৱাৰ উইণ্ডো আছে ইয়াতে। আৰু এতিয়া আমি হেডলাইট আপোনালোকক দেখাই আছোঁ, চাই লওক আগফালে এইটো DRL জ্বলি আছে। আৰু এইটো আছে এটা প্ৰজেক্টৰ বঢ়িয়া এটা লুক আহি আছে। আৰু চাইটো সঁচাকৈ বম ভাল লাগি আছে। এইটো ইণ্ডিকেটৰ চাই লওক জ্বলিছে। অ' মাই গড, একদম গৰ্জিয়াছ লুক। এইটো নেক্সট লাইট আহি আছে, টেগ এটা আছে, বটল হোল্ডাৰ আছে, স্পীকাৰ আছে, লেফ্ট ৰাইট অটো এডজাষ্টাৰ মিৰৰ, পুছ বটন ষ্টাৰ্ট ষ্টপ বটন, ইয়াতে পুছ বটন ষ্টাৰ্ট ষ্টপ বটন দিয়া আছে। জেটা মডেল আৰু আপোনাৰ আলফা মডেল তাতে পাব ন অকল ডেল্টা আৰু চিগমাত আপোনাৰ মানে কিলেছ মানে আপোনাৰ টায়াৰ আহে আপোনাৰ এইটো গাটাটোৱে এনেই নহয়, ইয়াতে চুজুকি লগোৱা এটা থাকে। 16 ইঞ্চৰ টায়াৰ উইথ আপোনাৰ স্পিয়াৰ এটা থাকে, যিটো আপোনাৰ মিনিমাম 80 কিলোমিটাৰলৈকে চলাব, তাৰপিছত চেঞ্জ কৰি দিব লাগে। সেইটো চকা আপোনাৰ ষ্টিলত আহে। আৰু এইফালে এইটো চাই লওক, বেক চাইডৰ লুকটো ইণ্ডিকেটৰ জ্বলি আছে। ইয়াতে আছে ৰেয়াৰ কেমেৰা, ৱাইপাৰ আছে, ডিফগাৰ আছে, স্পইলাৰ আছে, আৰু এইখিনি আছে আপোনাৰ এণ্টেনা। এইফালে ইয়াতে আপোনাৰ পাৰ্কিং চেঞ্চৰ এইকেইটা দেখিছে, পাৰ্কিং চেঞ্চৰ আছে। এইটো বুট স্পেয়াৰ চাই লওক 318 লিটাৰ, 380 লিটাৰ উইথ স্পেয়াৰ। আৰু এইখিনি স্পেয়াৰ আছে। এইটো টায়াৰ আপোনাৰ 15 ইঞ্চৰ আহে। তই ভাই এই LED কেইটা যে আছে হেডলাইটকেইটা, চাৰিখনতে বেলেগ বেলেগ ন? চিগমাৰ আৰু ডেল্টাত আপোনাৰ DRL নাথাকিব, বাছ LED থাকে। LED আপোনাৰ ডেল্টাৰ পৰা থাকে, চিগমাটোৰ LED নাথাকে। বাট আপোনাৰ DRL অনলি জেটা এণ্ড আলফাত থাকে। আৰু আলফা মডেলত আপোনাৰ LED ফগ লেম্প আহি যায়, আচ্ছা, যিটো জেটা মডেলত নাথাকে। অ'কে, মানে গোটেইখন ইঞ্জিন ছেম ন? ছেম ইঞ্জিন, ছেম পাৱাৰ, 1200 চিচিৰ ইঞ্জিন আহে। আৰু টৰ্ক BHP চব সমানে দিব, সমানে আহে। অ'কে, ইয়াতে বেটাৰী আছে, এইটো ইঞ্জিন আছে দেখাইছোঁ। আৰু এটা বস্তু দেখাই দিওঁ আপোনালোকক, ইয়াতে ইঞ্জিন গাৰ্ড দিছে, বলে নতুনকৈ এইটো দিছে ইঞ্জিন গাৰ্ড আছে, যাৰ ফলত মানে আপোনাৰ ধূলি বালিৰ পৰা বহুত। অ'কে, আৰু কেতিয়াবা কি হয়, কিছুমান জেগাত এনেকুৱা হয়, সৰু সুৰা জীৱ জন্তু মানে ইঞ্জিনৰ ভিতৰত সোমাই থাকে, নিগনি চিগনি হওক, এইবিলাকৰ কাৰণে এই বস্তু দিছে যাতে কোনো সোমাই থাকিব নোৱাৰে। বাকী এইটো চাই লওক, কুলেণ্ট আছে। এইটোৱে ইঞ্জিন ৰিভিউ। যদি আপোনালোকে যদি মুন্নাৰ লগত যদি কণ্টেক্ট কৰিব বিচাৰে, আপোনালোকে খানাপাৰাত আহিব লাগিব, বা আপোনাৰ নাম্বাৰটো মই দি দিম, তাৰ কথা পাতি ল'ব। তো ডিছকাছ কৰি আছোঁ, আৰু ই মোক বহুতখিনি হেল্প কৰি আছে, কাৰণ যিহেতু মোৰ চিনাকি হয়। আৰু মোৰ চিনাকি মানে ভাই গৰম পানী ব্লগছৰ চিনাকি মানে তোমাৰো ফেমিলি মানুহ। গৰম পানী ব্লগছৰ পৰা আহিলে আপোনাৰ যি নহওক, আপোনাৰ কিবা এটা স্পেচিয়েল কিবা এটা আপোনাক দিয়া যাব। তো গোটেইখিনি কথা মোক মুন্নাই ভালকৈ বুজাই দিছে। আশা কৰোঁ আপোনালোকে অলপ চলপ বুজি পাইছে, কিবা সৰু সুৰাকৈ হ'লেও। আৰু যদি কিবা ডাউট আছে মনত, যদি যে এনেকুৱা লাগিছে কিবা বুজি পোৱা নাই, তেতিয়াহ'লে মুন্নাৰ কণ্টেক্ট নাম্বাৰটো আহি আছে, ডিছপ্লেটো দিছোঁ, ডেছক্ৰিপশ্যনতো দিছোঁ। আপোনালোকে ফোন কৰক, একবাৰ যদি বুজি পায় 10 বাৰ ফোন কৰক, কোনো আপত্তি নাইকিয়া। আপত্তি আছে নেকি? নাই, একো আপত্তি নাই। আৰু মুন্নাৰ আপোনালোকে ঘৰৰ নিজৰ ফেমিলি মানে সেইটোৱে। এতিয়া চাওক, গাড়ীখন গোটেই দেখালোঁ, চব দেখাইছোঁ। এতিয়া মেইন বস্তু গাড়ীখন যেতিয়া আমি প্লেনিং কৰোঁ,
কিন্তু বাজেট হিচাপত আমি গাড়ীখন প্লেনিং কৰোঁ গতিকে এইখন গাড়ী এটা বাজেট আছে সেই বাজেটটো ষ্টাৰ্টিং কিমানৰ পৰা আছে গাড়ীটো এইটো মডেল মানে কি বলিনোখন বেলিনো চিগমা মডেল আহে 6,46,000 এপ্ৰক্স আৰু আপোনাৰ টপ মডেল 9,15,000 এপ্ৰক্স এক্সৰুম কষ্ট এক্সৰুম বাকী আৰু অনৰোডটো বাৰু ডিপেণ্ড কৰিব অনৰোডটো অলপ বেছি আপোনাৰ ইঞ্চুৰেঞ্চ আৰ চি থাকে ন এইবিলাক পেপাৰ ৱৰ্কখিনি মিলাই অলপ বেছি হৈ যায় আৰু মানে এতিয়া চাওক কেছটো অকল আপোনাৰ এখন বেলিনো বুলি নহয় বেলিনোখন মেইন মটিভ আমাৰ নহয় যিকোনো গাড়ী এখন লওক আহক বা মুন্নাক কণ্টেক্ট কৰি আহিলে আপোনাৰ বেছি ভাল হ'ব এটা বেছি ট্ৰিটমেণ্ট পাব কাৰণ এটা চিনাকি হিচাপত আহিব ন আপুনি নতুনকৈ এটা মানুহ হৈছে হঠাৎ সেইটো যিটো ট্ৰিটমেণ্ট তাতে যি চিনাকি মানুহ যায় বৰ্তমান মাৰুতিত অফাৰ আপোনাৰ হাইষ্ট অফাৰ চলি আছে এখন গাড়ীত চলি আছে বৰ্তমান এৰিনাৰ আপোনাৰ ৱেগনাৰত 25,000 বৰ্তমান অফাৰ চলি আছে মোৰ ফালৰ পৰা ভিডিঅ'টো মই শেষ কৰিছোঁ আৰু তুমি কিবা ক'বা নেকি আমাৰ ভিউৱাৰখিনিক গৰম পানী ব্লগছক আপোনালোকে ইমান মৰম দিছে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু যাতে অনাগত দিনত আৰু যাতে যিমান আছে আপোনালোকৰ মৰম দি যাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কি কৰে বেল আইকনটো বজাই দিব পাৰিলে ভাল বেল আইকনটো বেল আইকন বজাই থৈছে মানে আপোনালোকে মই ভিডিঅ'টো দিয়ালে পাব ফ্ৰেছ ভিডিঅ' চাই বেছি ভাল লাগে আৰু বেল আইকন নাবাজিল মানে ভিডিঅ'টো গ'ল আৰু দুখ লাগি যায় বৈদ্য কান্দি কেতিয়াবা কিনকে আছে চাবে ফাৰ্ষ্ট টাইম কেমেৰাৰ আগত আহি কিনে মোৰ এই অৱস্থা হৈছে বেপাৰী মানুহ কেমেৰাত ই মানে ই লাষ্টতে ভিডিঅ' চিডিঅ'ত আহি থাকিবৰ কাৰণে কিন্তু মই কৈছোঁ ভাই চা গাড়ী এখন লাগে বলিনো এখন দেখা পালে মোৰো ভাল হয় প্লাছ মোৰ যে ভিডিঅ' এটা মানে দেখাব পাৰি আছোঁ আপোনালোকক তাৰ লগতে তাকো আপোনালোকে চিনি পাইছে এইটো মোৰ কাৰণে এটা ডাঙৰ কথা এখন গাড়ীখন হৈছে নতুন বালিনো একদম ধুনীয়া নতুন লঞ্চ হৈছে অসমীয়া ভাৰ্জনত কোনো ভিডিঅ' বনাই নাছিলে এতিয়ালৈকে ভাবিলোঁ ময়ে অসমীয়াত অলপ ভিডিঅ'টো বনাই দিওঁ কাৰণ হিন্দীত বহুত ভিডিঅ' পাব কিন্তু আমাৰ মাহঁতে হিন্দী বুজি নাপায় অসমীয়াতে বুজি পায় গতিকে মই অসমীয়াত লৈছোঁ ভিডিঅ'টো আৰু অসমীয়াত অনাৰ কাৰণে মোক লগা আছিলে এজন মানুহ যিজন মানুহৰ লগত আহিলে মোৰ ভিডিঅ'টো হৈ যায় আৰু ভাই থেংক ইউ লাষ্টত এটাই কথা ক'ম থেংক ইউ দিছোঁ আপোনালোকে মনত কিন্তু একো বেয়া ভাৱ নানিব আপোনালোকে ছাপোৰ্ট কৰিব চবৰে ভাল হ'ব লাগে ফেমিলি মেম্বাৰ বুলি ভাবিব এতিয়া ভিডিঅ'টো আমি শেষ কৰিব লাগে আৰু যাব লাগে ঘৰত যাই কিনে ঘুমাব লাগে আজি বহুত ভাগত বেছি আৰু ভাই কি হ'ল বুকুচু কপি আছে নেকি বেপাৰী মানুহ কেমেৰাৰ আগত আমি স্পিকাৰটো ইয়াতে বাজি আছে অ' ভাইৰ বুকুচু কপি উৎপাত বোলো মোক কিয় আনি আছা কেমেৰা আগত মই বোলো চা ভাই মই ক'লেও ক'ব পাৰোঁ কিন্তু তই কোৱা মানে ভাইটোক অলপ মানুহে চিনি পাব তোৰো এটা কামত আহিব না